हेलो बंधुসকল এয়া চাওক আমি আছো এতিয়া কলং পাৰত আৰু ধুনিয়াকে আমি এটা খানা আয়োজন কৰিছো আৰু খানাটো চাওক আমাৰ কি ষ্টাইলিছ এয়া এইগিটাই কৰি আছে আমি কমলা ভৰ্তা কৰি খাম কিহে পালে সবে খালি এৰাই আছো আৰু এটা মুখত সোমাই পেলাই আছো इसकी मजा गुटेखिनि बखलिया হৈ গল মই এতিয়া ৰখি থাকা গুটেখিনি গুছাই হৈ গল এয়া দেই হৈ গল কাটা হৈ আছে ও ধনিয়া পাতকেইটা কাটা এটা আরে কি কৰি আছা তুমি গম পাইছা দিয়া ইয়াত এটা নহয় ইয়াত হ'ব দে নিমখ কেৰালে আনিও লাগিব না নিমখ লৈ আছে Hey guys, ধনিয়া কাটা আৰম্ভ এটো জলকীয়া এই অকলে খুৱাই দিব ই চাওক অকলে খাম এটো অকলে হি খুবজনে দেখা পাই আছে ঠিক আছে এতিয়া হেই তাক যাও কৰম গছ দেখাই দে ফাইনালি কমলা ভৰ্তা ৰেডি হৈ গল কি টেস্ট জাবেদ ভিজে দিয়ে তাত এই ইমানে জ্বলা পাইছে ইয়াতে চেনি দৰকাৰ হৈ গ'ল কি খাবাগৈ চেনি কলঙৰ কিনাৰত ৰ'দত বহি কমলা ভৰ্তা খোৱা মজাটোৱেই বেলেগ আমাৰ খাই হৈ গ'ল কমলা ভৰ্তা তামাম মজা লাগিছে খাই পেলাই আপোনালোকেও ভিডিঅ'টো চালে আৰু কাৰ জিভাৰ পানী পৰিছে কমেণ্টত তলত জনাই দিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চ' বাই বাই